শংকৰদেৱক লাগি তাহাৰ পৰম শিষ্য মাধৱ পুৰুষে গুৰুৰ সমস্ত শৰীৰক বখানি এক বন্দনা সহিত প্ৰকাশ কৰহ, যাক সমস্ত লোক হবে জানি ওহি বন্দনাৰ মাজে গুৰুৰ সমস্ত গুণানুকীৰ্তন কৰহ। হে লোক হব ওহি পৰম গুৰুক স্মৰি সেহি বন্দনা কৰহো, তাক দেখ শুন। শ্ৰীমন্ত শংকৰ হৰি ভকতৰা জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ পৰকাশ সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ পৰকাশ সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। বিনে অংগে ভূষণ দেখি সুশোভন গহীন গম্ভীৰ ধীৰ মতি আয়ত কমল নয়নবৰ সুন্দৰ বয়ন চন্দ কহু জ্যোতি আয়ত কমল নয়নবৰ সুন্দৰ বয়ন চন্দ কহু জ্যোতি